Hey guys, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল পল্লৱী মেধি অফিচিয়েল। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে আৰু আমাৰো ভাল ন পুকু। তো পুকু আৰু মই এতিয়া এঠাইলৈ গৈ আছো, তাৰ পাছত কিবা এটা সৰু কামৰ কাৰণে গৈ আছো। আজি বোলো দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাওঁ আৰু হয়তো মই আৰু ওলাইও যাব পাৰোঁ বেলেগ এঠাইলৈ, মই আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। আৰু পুকু মানে কি জানে, এবাৰ তাৰ জোতাযোৰ পিন্ধাই দিয়া গ'ল, সি জোতা নিপিন্ধে, একদম চেণ্ডেল জোতা সি পিন্ধিব নিবিচাৰে। অলপ সময় পিন্ধে ন, এবাৰ নকৰিবা নকৰিবা নকৰিবা, মই পিন্ধাই আছোঁ মই পিন্ধাই আছোঁ। আজিকালি আমাৰ পুকু বৰ দুষ্ট হৈছে জানেনে? তুমি দুষ্ট হৈছে নাই কৈ দিয়াচোন। মই দুষ্ট হৈছোঁ ন। তো ডাঙৰটো আছে আইতাহঁতৰ ঘৰত, সি মাহঁতৰ ঘৰলৈ গ'ল যোৱা ৰাতিয়ে। মোৰ মাৰ গাটো অলপ বেয়া হৈ থাকে আপোনালোকে জানেই, আৰু সি এতিয়া যাবই হোষ্টেল, সেইটো কাৰণে সি ক'লে যে মা মই আজি আইতাৰ ঘৰতে থাকোঁ। তো মই বোলো যোৱা, আৰু এতিয়া পুকু আৰু মই গৈ থাকোঁ। তো বাবাই দিয়া, বাই বাই, বাই বাই দিয়া, বাই বাই। তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক, মই ধুনীয়াকৈ দেখুৱাই থাকিম। ফ্ৰেণ্ডছ, ইয়াত গৈ আছোঁ আৰু আমাৰ পুকুৱে কি কৰিছে জানেনে, একদম পূৰা তলতে পতঞ্জলি দোকানখন থাকে ন, চিপছ লৈ লৈছে, টানি টানি লৈছে জানেনে, মোক মই নিদিওঁ। আৰু এই বিজুটোৱে সেইখিনিতে গাড়ীখন ৰাখিছে। সি একদম দোকানৰ কাষতে একেবাৰে চিপছৰ পেকেটটো মই নিদিওঁ, সি টানি টানি মানে চিপছ একদম খাব, কিন্তু এক পিছে নাখায় সি বেছি। আৰু এতিয়া আমি গৈ আছোঁ। আমি এতিয়া আহি আছোঁ আৰু মোৰ এতিয়া সৰু কাম এটা আছে। মই দৰ্জিৰ দোকানত সোমাব লাগিব, কাৰণ মই অলপমান এই ব্লাউজ মানে হেৰি হৈছিলে, মই চিলাব দিছোঁ, ঢিলা হৈছিলে, তো চিলাব দিছোঁ আগৰ ব্লাউজ। এতিয়া মই সেইখিনি লৈ লওঁ আগতে, তাৰপাছত ঘৰলৈ গৈ আছোঁ। চাদৰ মেখেলাযোৰ হৈছেনে নাই? হৈছে? কোনটো হোৱা নাই? মোক আপুনি কালিয়ে ডেট দিছিলে দিম বুলি। মই এইযোৰ কাপোৰ মানে চিলাব দিছিলোঁ, কৈছিলোঁ যে এইযোৰ। তো ব্লাউজটো হোৱাই নাই বোলে, কালি দিব কিন্তু দেই। ই লৈ যাব বিজুৱে আহি। ব্লাউজটো হোৱাই নাই আৰু কাপোৰযোৰ হ'ল, মই লৈ যাওঁ, কিন্তু কালি কিন্তু আপুনি দিব। ইমান কান্দিছে নহয়, এনেই দৌৰা ধৰিছে, এয়া কান্দি আছে কিয় জানে? তাক তলৰ দোকানত চিপছ দেখিছে, তাক চিপছ লগা হৈছে। ঘৰত আছে চিপছ বেটাইয়া, চোৱা এইয়া কাৰ চিপছৰ পেকেট, কাৰ চিপছৰ পেকেট আছে দেখোন ঘৰত। কান্দে নেকি আৰু? কান্দিছে, তাক চিপছ লাগে। তো মই এতিয়া আগতে গাটো ধুই লওঁ, তাকো ফ্ৰেছ কৰাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। ফ্ৰেণ্ডছ, আকৌ আপোনালোকে দেখিছে মই ওলাই মেলি লৈছোঁ এনেকৈ। তাৰমানে কি হৈছে জানে, মইতো আহিলোঁ তাৰপৰা, তাৰপিছত দৰ্জিৰ তাতো গ'লোঁ। তো কি কয়, ব্লাউজ 3টামান দিছিলোঁ, 2টা মানে কি টাইট কৰিব দিছিলোঁ আৰু এটা চিলাব দিছিলোঁ। তো সেইকেইটা হোৱাই নাই মানে। আৰু কাপোৰযোৰ হৈছে, মই কাপোৰযোৰ লৈ আহিলোঁ, আৰু তেতিয়াৰ পৰা মই ভিডিঅ' কৰাই নাই। পুকুক খোৱালোঁ, তাক শুৱালোঁ, এতিয়া ৰাতিয়ে হ'ল। তাৰপাছতে ঘৰৰ পৰা ফোন কৰিছে বৌয়ে, তই নাহ কিয়? মই বোলো যাম ৰ'বা, এয়া কি কয় আজি নাযাওঁ দিয়া। কৈছে নহয়, তাৰমানে মই দিনতেই গম পাওঁ খুৰীহঁত আহিছে, খুৰী আহিছে, খুৰীৰ ছোৱালীজনী আহিছে। তাৰপিছতে আৰু বৌক কৈছোঁ আজি নাযাওঁ দিয়া, কাৰণ খুৰীহঁত মোৰ তালৈও আহিব এইকেইদিনতে, এতিয়া তাতে আছে মাহঁতৰ ঘৰত। আৰু খুৰীৰ ছোৱালীজনী মানে তাই বিয়াৰ পাছৰ পৰাই আজি 2 বছৰেই হ'ব হ'ল, তাই এতিয়ালৈ মানে আমাৰ ঘৰত অহা নাছিলে। বা দেউতাই ঢুকাওঁতেও খুৰীটো আছে, খুৰী মানে গম পাইছে টুটুৰ মাক, মানে মোৰ নুনমাটিৰ খুৰী। তো এতিয়া মাহঁতৰ তাত আহিছে, তাহাঁতে চবেই ক'লে আধৰুৱা লাগি আছে মই নোযোৱাৰ কাৰণে। তো সেইকাৰণে ভাবিলোঁ যে গৈ পেলাই সম্পূৰ্ণ কৰি দিওঁ। এতিয়া মই ওলালোঁ আৰু পুকুকো ওলাই দিলোঁ, আৰু সি এতিয়া সেইপিনে আছে।
ঠিক আছে তেতিয়ালৈ ঘৰলৈকে যাওঁ গৈ পেলাই আপোনালোকক ঘৰত যিখিনি পাৰোঁ ভিডিঅ' কৰিব মই দেখুৱাই থাকিম আৰু মাৰ ওচৰলৈ গ'লে অকণ মনটো মাৰ ভাল লাগে পুকুক দেখিলে মাৰ মনটো ভাল লাগে কাৰণ মোৰ মাৰ অকণমান অসুস্থ কিন্তু ডাঙৰ ল'ৰা এতিয়াও তাতেই আছে সি কৈছে মা মই যেনেকৈ হোষ্টেললৈ যাম মই আইতাৰ কাষতে আছোঁ সি আৰু আইতাকেও ভাল পায় কাৰণ প্ৰথম নাতিনীয়েক হ'ল গুণু তাৰপিছতহে বৌৰ ডাঙৰটো ল'ৰা আৰু সৰুটো ল'ৰা তাৰপিছত পুকু তো এতিয়া ভাবিছোঁ এতিয়া ঘৰলৈকে যাওঁ আৰু আপোনালোকক ঘৰত গৈ দেখুৱাম তো ফ্ৰেণ্ডছ মই ঘৰ আহি পালোঁ আৰু এতিয়া আমাৰ সিহঁতে চবে একদম কামত লাগি আছে বৌ আৰু আমাৰ এজনী ছোৱালী নাছিল নহয় তাই মানে নলবাৰী গৈছিলে দুদিনমান আগত তো আহি গ'ল আমাৰ ইয়াত চুনু তাই নলবাৰী গৈছিলে নলবাৰীত আমাক ভিডিঅ' দি আছিলে আৰু এতিয়া আহিছে আৰু আমাৰ ঘৰত আলহীও আছে আলহী মানে আলহী নহয় আমাৰ খুৰী আছে খুৰীৰ ছোৱালী আছে মই তেওঁলোককো দেখুৱাম মই ওপৰত কি আছে মই ওপৰত যাওঁ মাৰ ওচৰলৈ এবাৰ মাকো দেখুৱাই আহোঁ তো এতিয়া আমাৰ মাৰ ওচৰত দেখুৱাম মই মাক তাৰ আগতে আমাৰ এতিয়া চিকেন অনা গৈছে এতিয়া আজি মোক ভাত খায়ো যাব দিছে চুনু থাকিলে বা আমি থাকিলেতো সদায় ভাত খোৱাটো হয়েই তো সেইটো কাৰণে এতিয়া মাংস বনাম চুনুৱে বনাব মই যোগাৰ চোগাৰ কৰি দিম আৰু এইপিনে আমাৰ পূৰ্ণিমা বাইদেউ কি বনাই আছে আপুনি চাহ কাৰ কাৰণে এই পুৰি আৰু অঁ 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 গাখীৰ দিয়া চাহ খাব দিম আমাৰ ৰচকী খুৰী আছে ৰচকী ধুনীয়াকৈ ধুনীয়াকৈ আছে যেনেকৈ তেনেকৈ নহয় এইটো আমাৰ হ'ল ৰচকী খুৰী নুন মাটিৰ তো আহিছে খুৰী সেইকাৰণে মোক ইয়াতে চবে মাতি আনিছে আৰু এসাঁজ খাম অঁ সেয়ে আৰু খুৰীও আমাৰ তাত যাব তেতিয়া মই ভিডিঅ' কৰি আপোনালোকক দেখুৱাম আৰু খুৰী ছোৱালীটো মই অলপমান পিছত দেখুৱাইছোঁ তাই বাচ্ছাটোৰ লগত অকণমান বিজি হৈ আছে মাক চাওক আমাৰ মা এয়া হাই মা কোৱা ধুনীয়াকৈ হাই হেল্ল' কি খবৰ অঁ আমাৰ মায়ে এনেকৈ ধুনীয়াকৈ কয় আৰু মোৰ ভণ্টিক দেখুৱাই আছোঁ নুনমাটি অহা বুলি কৈছিলোঁ যে তাই অলপ পিছত ওলাব বোলে আৰু খুৰীটো ওলালেই দেখিছে আগতে দুলুক মোৰ ভিডিঅ'ত তথাপিতো আজি বহুত দিনৰ মূৰত আকৌ আহিছে যাতে তাই বিয়াৰ পৰা এবছৰ 2 বছৰ পিছত আহিছে চাগে আমাৰ ঘৰত 2 বছৰ হ'লনে খুৰী হ'ব আৰু 2 বছৰমান পিছত আহিছে চ' বিয়াৰ পিছত অহাই নাছিলে তো এতিয়া আৰু আহিছে আজি সেইকাৰণে আমি গোটেইবিলাক একেলগে লগ হৈছোঁ আৰু আজি ইয়াতে ভাত চাত খাম যাম এতিয়া ৰাতিকৈ ভাত চাত খাই আৰু আপোনালোকক দেখুৱাই থাকিম তো গাইজ মই আপোনালোকক খুৰীক দেখুৱালোঁ আৰু দুলুক মই আগতেও দেখুৱাইছিলোঁ মোৰ ভিডিঅ'ত মোৰ ভণ্টি তাই আহিছে আজি তো মই এতিয়া মোৰ ভিডিঅ'ত তাইক দেখুৱাম আৰু সিহঁতৰ কাৰণে আজি মই আহিলোঁ আৰু চুনু আহিছে দেই তাই অহাৰ কাৰণেও আহিলোঁ কাৰণ সিহঁতে এয়া চাওক দুলুক চাওক এইয়া হ'ল দুলু
তো তাই বহুত দিনৰ মূৰত আজি 2 বছৰ হ'ব হ'ল 2019 তেতিয়াৰ পৰাই তাই আহিব পৰা নাই আৰু এতিয়া আজি আহিছে ভাল লাগিছে আৰু আজি গোটেইবিলাক লগ হৈছোঁ আচলতে খুৰীটো বাৰু আহিয়ে থাকে আপোনালোকে খুৰীয়ে মোৰ ভিডিঅ'ত দেখি থাকে বা টুটুৰ কথা মোক চবেই কয় তাইকো দেখি দেখি এই অহা নাছিল এতিয়া আহিছে কি জানানে নাই বিয়া হ'ল বাচ্চাৰ মা হ'ল তাৰপিছত আহিছে বাচ্চাটো শুই আছে ভিডিঅ' দিয়া হৈছিলেতো দেখুৱাইছোঁ মই নলবাৰীত দেখুৱাইছোঁ নুনমাটিত দেখুৱাইছোঁ চবতে দেখুৱাইছোঁ তো আজি তাই আহি গৈছে বহুত ভাল লাগিছে মানে ইমান দিনৰ মূৰত আহিছোঁ আৰু গোটেইবিলাক বৌৰেক নন্দেক গোটেইকেইজনী মিক্স আৰু সেইজনী ধুনীয়া বৌৰেকৰ চব থাকিলেও এটা বস্তু কিন্তু মিছ কৰিছোঁ আজি বৰদেউতা নাই বহুত বেছি বেয়া লাগিছে মানে আজি বৰদেউতা থাকিলে গোটেইবোৰ মোৰ হাজবেণ্ড আহিছে কিমান এটা মানে ভাল এটা তাইৰ হাজবেণ্ড দিনতে আহিলে আহি পেলাই গ'ল মানে মই লগ নাপালোঁ বৰদেউতা বহুত বেছি মিছ কৰিছোঁ বাকীটো গোটেইখিনি আছে ভালে কুশলে বহুত ভাল লাগিছে আৰু বৰদেউতা নাই যিহেতুকে চবে দেউতাক মিছ কৰে আহি পেলাই আৰু বৰদেউতা চবৰে লগত এটা ভাল কানেকশ্যন আছে আৰু সিহঁতে এতিয়া অহাৰ লগে লগে দেউতাই কিমান কি কৰিলেহেঁতেন মানে কি নোখোৱাব মানে আপুনি কি মানে নোপোৱাৰ আগতে বস্তু মানে আহি পায় আৰু জোৰ কৰি খাবই লাগিব কিন্তু নাই আৰু বহুত মিছ কৰিছোঁ উপায়টো নাই আৰু কি কৰিম উপায়ো নাই গ'ল আৰু এতিয়া মোক আপোনালোকে যেনেকৈ সান্তনা দিয়ে যে বা তুমি এনেকৈ কৰিব লাগিব এনেকুৱা কৰিব লাগিব মনটো দুখ কৰি নাথাকিবা তো আছোঁ আৰু এনেকেই আৰু আজি সিহঁতে আহিছে কাৰণে সিহঁতৰ লগত এনেকৈ এনজয় কৰিছোঁ পাৰ্টি কৰিম আজি এতিয়া পূৰা মাংস বনি আছে আৰু বনাই আছে এইবিলাক বনাই আছে আৰু সেইটো গেছটো বন্ধ কৰিছোঁ হৈ গৈছে তো আৰু এতিয়া আৰু তুতো নাই আজি তুতো মিছ কৰিছোঁ তাই নাই তাই মোক ফোন কৰিছিলে তুতো মানে ফোন কৰিছিলে তাই আহিব তাই মোলৈ কিবা গিফ্ট দি পঠিয়াইছে মোক তাই কৈছে তুতুৱে মোক এটা ধুনীয়া গিফ্ট জিন্স এটা দিছে কৈছে বা মই তোমাক গিফ্ট দিছোঁ দেই কৈছে তোকো দিয়া বুলি কৈছে তো এনেকৈ আজি ভিডিঅ'টো মই এনেকৈ আৰম্ভণি কৰিছোঁ আৰু বেছি সময়ো নাই আৰু ডাঙৰ ল'ৰাই কি কৰে চাবা দেখুৱাই আছোঁ আমাৰ ডাঙৰ ল'ৰা যোৱাকালিৰ পৰা ইয়াত আছে আইতাকৰ লগত হাই কৈ দে হাই ক'লোৱে বোলে অকল সেই তেতিয়া কৈছ আচ্ছা সি যাবও হ'ল এতিয়া যাবই হোষ্টেলত সেইকাৰণে সি আইতাহঁতৰ তাত আহিছে আৰু আজি ভিডিঅ'টো এনেকৈ কৰি আছোঁ আপোনালোকে ধুনীয়াকৈ চাই থাকক মোৰ একদম গৰম লাগিছে ঘামি গৈছোঁ আৰু আমাৰ পিলিং দাক দেখুৱাই আছোঁ বহি আছে হাই কৈ দি মোৰ স্পৰ্টিং পিন্ধি আছে হাই কৈ দি হাই কি খবৰ কোন ভাল খবৰ মোৰ ফ্ৰেণ্ডছখিনি মই ফ্ৰেণ্ডছখিনি দেখাই নাই দেখোন কিন্তু মস্ত এটা জব কৰ জানেনে না খাই বুলি ক'বতে এইটো পিলিং দা হ'ল আমাৰ ঘৰতে থাকে আৰু থাকে মানে কি আমাৰ দাদাৰ নিচিনা একদম নিজৰ নিচিনা মোৰ দাদাৰ লগত দাদা মানে পিলিং দা নোহোৱাকৈ কোনো এক ছেকেণ্ডো থাকিব নোৱাৰে তো আপোনালোকে পিলিং দা ইয়াৰ আগৰ ভিডিঅ'টোতো দেখিছে ধুনীয়াকৈ তো পিলিং দা নহ'লে মানে নহয় বৌয়ে তাইক জোকাই আছে আচলতে এইয়ে আৰু এইবিলাক সিহঁতৰ লেকচাৰ চাই থাকক ধুনীয়াকৈ তাতে আমাৰ আলহী হৈ গ'ল আলহী মানে ঘৰৰে মানুহ দাদা দুজন আহিছে মামাৰ ল'ৰা আৰু জেঠাইৰ ল'ৰা চ' তেওঁলোকলৈ এতিয়া আমি এনেকৈ চাহ তাহ বনাই আছোঁ তো এইবিলাক প্লেট সজাই থকা গৈছে আৰু আমাৰ দাদা দুজন আহিছে আৰু এতিয়া আমি এয়া চাহ বনাই আছোঁ লেকচাৰত বহিছে একেবাৰে হাই বুকু হাই অকণমানি বাচ্চাৰ বস্তু লৈ আছে আমাৰ কুকুৰে আমাৰ দাদা হয় দাদা অলপ দেখুৱালোঁ ইমান দেখুৱাব নোৱাৰিলোঁ আপোনালোকে চবেই সুধি থাকে মোৰ দাদাই কি কৰে কৈ আছোঁ মোৰ দাদাই বিজনেছ কৰে আৰু সি ZPC হয় মানে জিলা পৰিষদ হয় পাঠশালাৰ তো আৰু বিজনেছ কৰে সেইখিনি বহুতে মোক সোধে তোমাৰ দাদাই কি কৰে সেইকাৰণে কৈছোঁ দাদা ইয়াতে থাকে সি বিৰাট লাজ কৰে তথাপিতো আজি অকণমান চকুত আপোনালোকক দেখুৱালোঁ দাদাই বিৰাট লাজ কৰে কিবা কোৱা একদম খাই আছোঁ আৰু এয়া কল পচলা দিনৰে মোৰ কাৰণে থৈ দিছিলে এয়া ঔটেঙা দিনতে বনাইছিলে মই কিন্তু মাছেদি খাই ভাল পোৱা কাৰণে বৌয়ে মোৰ কাৰণে ৰাতিলৈ থৈছে এনেই ৰাতি ঔটেঙা নাখায় তথাপি মই খাওঁ আৰু মাংস আৰু সেইবিলাক মানুহজনে ৰাখি আছে আৰু তো গাইজ কালি মোৰ ঘৰৰ পৰা আহোঁতে অকণমান দেৰিও হৈ গ'ল আৰু মোৰ ভিডিঅ' কৰাও নহ'ল এতিয়া মই ভাবিছোঁ যে মই এতিয়া গা পা ধুই অকণমান
ফ্ৰেছ হৈছোঁ আৰু মই বোলো সকলোকে পুকু ইপিনে আহা সকলোকে জনাওঁ যে মই কালি আৰু তাতে ভিডিঅ' কৰা নহ'ল সেইকাৰণে ইয়াতে কৰিলোঁ আৰু পুকু আমাৰ এতিয়া পূৰা একদম খেলি আছে ইয়াত হাই পুকু পুতলা লৈ খেলি আছে হাই তাৰ এই দুটা পুতলা একেবাৰে ফেভৰেট ন খেলি থাকে ন য'তে যায় এই দুটা লৈ যায় ন লগত তো গাইজ আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰি দিওঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে থেংক ইউ ছ' মাছ আৰু যিসকলে কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰে তো ফ্ৰেণ্ডছ লভ ইউ বাই দে বাই বাই কোৱা বাই কোৱা বাই কোৱা আৰু এতিয়া আহি গৈছে এতিয়াহে ভিডিঅ' কৰিব মানে বাই দিয়া বাই বাই